আসসালামু আলাইকুম সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ঈদো আহি গৈছে, তো ঈদৰ বজাৰ কৰা হৈছে কিছু ইয়াত তেল মছলা পাতি কিবা কিবি আনিছে, পাপৰ আনিছে, এইফালে বিৰিয়ানীৰ চাউলো অনা হৈছে। তো তেনেকৈ চলি আছে আৰু এইফালে মই কাপোৰখিনি ধুই দিছোঁ। এয়া চাওক পেণ্ট চেণ্ট এয়া এইফালে মই ফিল্টাৰটো ধুই ল'লোঁ। তো ধুইছোঁতো ঠিকেই আছে, কিন্তু বৰষুণৰ বতৰ, বৰষুণ আহোঁতে সময় নালাগে। এয়া চাওক সকলোখিনি কাপোৰ আনি ইয়াত জাপি থৈ দিছোঁ, যিহেতু বৰষুণ আহিছে। তো উপায় নাই আৰু চাওক বৰষুণ ঈদৰ আগদিনাখন এনেকৈ বৰষুণ দিলে কেনেকৈ হ'ব চাওকচোন। সকলোখিনি কাপোৰ তিতি থাকিলে কিবা বেয়া গোন্ধ ওলাই, ভাল নালাগে কাপোৰখিনি ন। তো তেনেকৈ আৰু কেনেকুৱা আবেলি অলপ সময় ৰ'দ দিছে, তো কাপোৰখিনি বাহিৰত মেলি দিয়া হৈছিলে, ৰাতিয়ে হ'ল। তো আনি আছোঁ এতিয়া ঘৰত, ৰাতি যিহেতু কাপোৰ বাহিৰত থ'ব নালাগে বুলি শুনিছোঁ। তেনেকৈ আৰু কিবা কিবি কাম, ইয়াত চাওক পিঁয়াজ নহৰু সকলোখিনি বাছি লোৱা হৈছে ঈদৰ আগদিনাখনেই। তো অলপ আগুৱাই লোৱা হৈছে কামবিলাক, যিহেতু কুৰ্বানি আছে, কুৰ্বানিৰ ঈদ। এইফালে আদাখিনিও তিয়াই থোৱা হৈছিলে, এইফালে খাবতো লাগিবই। তো ৰন্ধা বঢ়াৰ কাম চলি আছে, দাইল বনাইছোঁ, জলকীয়াখিনি ভাজি লৈছোঁ, পিটিকা বনাম। তেনেকৈ খাই বৈ ল'লোঁ আৰু ৰাতিপুৱা। তাৰপিছত আহিছোঁ এয়া চাওক আমাৰ আঁঠুৱাখন আমি দুখীয়া হৈ গৈছোঁ, তো চিলাই মিলাই আৰু মেনেজ কৰি চলিব লাগিব। তো অলপ ফুটা হৈ গৈছে। এইফালে মহ আহে, তো মহে কামুৰিলে টোপনি ডিষ্টাৰ্ব হয় আৰু jeshanকো কামুৰি থাকে। তো এইফালে মই এইখন চিলাই লওঁ আৰু অলপ তাৰপিছত আকৌ আহি গৈছোঁ পাকঘৰত। এয়া চাওক তেলখিনি আনিছিলে, এইখিনি বটলত ঢালি লওঁ। তো আগৰ এইবিলাক তেলৰ বটল হয়, খালী হৈ গৈছে, ৰাখি থৈ দিছিলোঁ। তো এতিয়া এইখিনি ঢালি লওঁ। তো আগতে মই তেলবিলাক ঢালিব পৰা নাছিলোঁ, এতিয়া অলপ শিকিছোঁ, অলপ মানে পাৰোঁ আৰু এতিয়া নপৰা। আগতে তেল ঢালিলেই ভৰি যায়, তো লুকাই মচি পেলাওঁ মই। তো এতিয়া তেনেকুৱা নহয় আৰু ঢালিব পৰা হৈছোঁ। তো কাম কৰিলেই আৰু শিকা যায়, আৰু নকৰিলেতো নাই, যিহেতু ঘৰত একো কাম কৰা নাছিলোঁ। তো তেনেকৈ আৰু শিকি আছোঁ লাহে। তেনেকৈ গোটেইখিনি তেল ঢালি লৈছোঁ মই। 3 লিটাৰ তেল হয়। তাৰপিছত 7টা বটল ভৰিছে। তাৰপিছত আগৰ এটা বটল আছিলে অলপ। এইফালে নিমখো অনা হৈছিলে, নিমখখিনিও বৈয়াম এখনত ঢালি লওঁ। ঈদ আহিলে মানে সকলোখিনি ধোৱা যায় যে, তো নতুনকৈ ঢালি আছোঁ। এয়া চাওক চামুচৰ অৱস্থা, চামুচখন মানে দাঙি থাকিলে মুখখন মাৰিব নোৱাৰা যায় যে, সেইকাৰণে বেকাই লোৱা হৈছে। এইফালে পিঁয়াজখিনিও হৈছে, বাছি লোৱা হৈছে, আদাখিনিও বাছি লোৱা হৈছে। এইফালে নাৰিকলটো আগদিনাই মই চাফ কৰি থৈ দিছোঁ, যিহেতু ৰাতিপুৱাই চেৱাই বনাব থাকে। তো এইফালে আবেলি মই ঘৰখন ঝাৰু দি আছোঁ। সন্ধিয়া টাইমত মহ আহে যে, তো খিৰিকীখন মাৰি দিব লাগে। তো খিৰিকীকেইটা মাৰি দিছোঁ। মই ষ্টেণ্ড লগাই কাম নকৰোঁ বেছি, অলপ ৰান্ধোতে ষ্টেণ্ড লগাওঁ, তো অলপ স্পীড হয় আৰু বেকা হয়। এইফালে ৰাতি আকৌ কিবা কিবি বনাই আছোঁ, কণীখন চাব কেনেকুৱা হয়। এয়া চাওক দুফাল হৈ গ'ল ওলোটাই দিতে। এইফালে আকৌ মাছৰ তৰকাৰী বনাই আছোঁ। তেনেকৈ ৰাতিটো গ'ল। এইটো হৈছে নেক্সট ডে। সকলোকে মোৰ তৰফৰ পৰা ঈদ মুবাৰক। তো jeshan উঠি গৈছে ৰাতিপুৱা। তো এয়া মই চব সোনকালে উঠিছোঁ। তো ঈদৰ দিনাখন বৰষুণ চাওকচোন, ভাল লাগিবনে আজি। তো পাকঘৰত আহি চাওক, আজিতো মাংস বনাব আছে বহুত, তো সেইকাৰণে চাওক ডাঙৰ কেৰাহী আৰু এটা চাওক ডাঙৰ চৌকা আনিছে এক্সট্ৰাকৈ। তো
তো দুটা চৌকাতে বনালে মানে সোনকালে হৈ যাব আৰু ডাঙৰ বাচনত ডাঙৰ চৌকা হ'লে ভাল হয়। তো এইফালে মই চাহো বহাই লৈছোঁ, এইফালে গাখীৰো বহাই লৈছোঁ চাহ বনাম যিহেতু। তো এইফালে নাৰিকলখন এনেকৈ ৰুকি আছোঁ। তো জলদি সোনকালে বনাই দিওঁ, যিহেতু বকৰা ঈদ আগতীয়াকৈ নামাজ পঢ়ে, 8টা 8:30 মানত নামাজ পঢ়িব। তো সোনকালে সকলোৱে খাই মেলি যাব আৰু। তো এইফালে চাহখিনি মই দি দিছোঁ। এতিয়া নাৰিকলখিনি দি দিম। এইফালে পিঠা ৰেডি কৰি লৈছোঁ, পিঠাকেইটা ভাজিম। চিৰাৰ লগত পিঠা নাখালেতো চিৰা আধৰুৱা, ঈদৰ দিনা এইবিলাক খাব লাগে। তাৰপিছত এইবিলাক খাই মেলি লৈ তাৰপিছত যিহেতু মাংস আহোঁতে দুপৰীয়া হ'ব, তাৰ কাৰণে ৰাতিপুৱাৰ কাৰণে দালি, কণী, মাছ কিবা বনোৱা হৈছে। তাৰপিছত পোলাও বনোৱা হৈছে, তাৰ মাজত অলপমান ঈদ বুলি মেহেন্দি লগাইছোঁ। তাৰপিছত jeshanক গা পা ধুৱাই আনিছোঁ ৰেডি কৰি দিবলৈ, যিহেতু এইবাৰ ঈদত যোৱা নহ'লেই, যিহেতু বৰষুণ ক'তনো যাব, ঈদ নহ'লেই নামাজহে পঢ়া হৈছে আৰু। তেওঁক অলপ ৰেডি কৰি দিছোঁ। তেওঁতো এক জেগাত নাথাকে, দৌৰি থাকিব এতিয়া। তাৰপিছত গ্ৰাইণ্ড কৰি আছোঁ, এইবিলাক কিবা কিবি সকলোখিনি গ্ৰাইণ্ড কৰি লৈছোঁ। পিঁয়াজ নহয়, নহৰু, আদা, এইফালে লং, কাল, ইলাচি এইবিলাকো এনেকৈ গ্ৰাইণ্ড কৰি লৈছোঁ। এইফালে পিঁয়াজখিনি এনেকৈ কাটি লোৱা হৈছে। এইফালে বৰষুণ, ঈদৰ দিনাখন বৰষুণ দিব লাগেনে বাৰু? আপোনালোকৰ ফালে কেনেকুৱা? আমাৰ ফালে বতৰটো কুৰ্বানি ঈদ হয়, কুৰ্বানি দিবলৈ অসুবিধা হৈছে। এইফালে অলপ চলপ মাংস দি পঠাইছে দুপৰীয়া ৰান্ধিবলৈ। এইফালে মাংসখিনি বাছি লোৱা হৈ গৈছে, প্ৰায় হৈ গৈছে, সন্ধিয়া সময় আৰু তেতিয়া। তো এইফালে মাংস ৰন্ধা চলি আছে আৰু তেনেকৈ ঈদৰ দিনটো গ'ল। আজিলৈ ইমানেই, বাই।